নমস্কাৰ নিউজ ডেস্কৰ পৰা মই নবিফাৰ ৰহমানে বাতৰি পৰিৱেশন কৰি আছো। বট্টদৰুৱাত পেট্ৰল পাম্পৰ ৰামঠগন পইচা লৈ সম্পূৰ্ণ পেট্ৰল নিদিয়াৰ অভিযোগ ভুক্তভোগীৰ। আপুনি বাৰু পেট্ৰল পাম্পত তেল ভৰাই নেকি? তেন্তে সাৱধান হওক। ধন লৈ সম্পূৰ্ণ তেল দিছে নেকি? আপুনি এবাৰ ভাবক। এইবাৰ বট্টদৰুৱাৰ জামতলীস্থিত ভাৰত পেট্ৰলিয়াম নামৰ পেট্ৰল পাম্পৰ বিৰুদ্ধে উঠিছে এক ধন লৈ তেল নিদিয়াৰ অভিযোগ। লৈছে ধন, দিয়া নাই পেট্ৰল। ৰ'ব, পিছে এই অভিযোগ আমাৰ নহয়, এই অভিযোগ ভুক্তভোগীৰ। যোৱাকালি সন্ধিয়া 7:15 মিনিটত উক্ত পেট্ৰল পাম্পত মৈৰাবাৰী মুস্তাফা জামান নামৰ যুৱকজনে নিজৰ AS02N 9847 নম্বৰৰ হণ্ডা ইয়ন গাড়ীত 1000 টকাৰ পেট্ৰল ভৰাই, কিন্তু গাড়ীখন চলাব ধৰোঁতেই মিটাৰত তেল নেদেখুৱাত যুৱকজনৰ সন্দেহ হয়। লগে লগে পাম্পত কৰ্মৰত লোকসকলক অভিযোগ কৰাত মিটাৰখন বেয়া হওক বুলি অভিযোগ খণ্ডন কৰে। পুনৰ যুৱকজনে পুনৰ 1340 টকাৰ তেল ভৰাওঁতে মিটাৰত দেখুৱাত যুৱকজনে কোৱাত কৰ্মৰত কৰ্মচাৰীসকলে কোনো গুৰুত্ব প্ৰদান নকৰে। উল্লেখযোগ্য বিষয় যে তেল ভৰাওঁতে পাম্পৰ কৰ্মচাৰীসকলে প্ৰদান কৰা নাই কোনো ধৰণৰ ৰিচিপ্ট। অৱশেষত যুৱকজনে বট্টদৰুৱা আৰক্ষী চকীত জামতল স্থিত পেট্ৰল পাম্প কৰ্তৃপক্ষৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। যুৱকজনৰ কথা যদি সঁচা হয় তেতিয়াহ'লে এবাৰ ভাবকচোন, দৈনিক কিমান মানুহক দিছে ৰামঠগন এই পেট্ৰল পাম্পে। ইফালে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, আনফালে পেট্ৰলৰ পাম্পৰ এনে কাৰ্যই সঁচাই এক চিন্তনীয় বিষয়। এতিয়া প্ৰশ্ন হয় যে বট্টদৰুৱা আৰক্ষীয়ে ইয়াৰ এক উচিত তদন্ত কৰি ন্যায় দিবলৈ সক্ষম হ'বনে আৰক্ষী প্ৰশাসনে? বন্ধ হ'বনে পেট্ৰল পাম্পৰ এনে প্ৰশাসন? সেয়া হ'ব পৰৱৰ্তী সময়ৰ অতিকৈ লক্ষণীয় বিষয়। আহক জানি লওক ভুক্তভোগীৰ মুখেৰে। মৈৰাবাৰীৰ পৰা মুস্তাফা জামানৰ ৰিপৰ্ট, ডিজিটেল পাব্লিক নিউজ 365। হয়, মই নগৰৰ পৰা আহি আছিলোঁ। মোৰ এখন গাড়ী আছে, ইয়ন গাড়ী। মোৰ গাড়ীত তেল ভৰাইছিলোঁ এইখন হেৰিত পেট্ৰল পাম্পত। তেল ভৰোৱাতে তেওঁলোকে তেল দিলে মোক 1000 টকাত। তেলটো দিলে মোৰ সন্দেহ হ'ল। মোৰ যিটো মিটাৰৰ যিটো কাঠা, সেইটো তেল দিয়াৰ লগে লগে কাঠাটো উঠি যায়। কিন্তু তেওঁলোকে দিয়াৰ পিছত যেতিয়া কাঠাটো নুঠিল, মই তেওঁলোকক সুধিলোঁ। তেওঁলোকে বোলে কৈছে যে নাই, গাড়ীবিলাকৰ কাঠাবিলাক হেৰি হৈ থাকে, আপুনি অলপ চলাই দিলে আহি যাব। তাৰপিছত তেওঁলোকৰ পেট্ৰল পাম্পতে মই একপাক ঘূৰাই দিলোঁ, নাহিল। তাৰপিছত মই আকৌ এক্সট্ৰাকৈ তেল ল'লোঁ, 1200 কিমান টকাৰ তেল ল'লোঁ, তেতিয়াহে কাঠাটো দেখুৱাইছে। কিন্তু আগত যে 1000 টকাৰ তেল ল'লোঁ, তাত মোৰ এটা সন্দেহ, তাত হায়েষ্ট আহিলে 300 টকাৰ তেল আহিছে, ইয়াতকৈ চাগে বেছি অহা নাই। পিছত তেল ভৰাওঁতে আকৌ যেতিয়া তেল ভৰালোঁ তেতিয়াহে কাটাটো দেখুৱাইছে। পিছত আপুনি কিমান তেল পাইছিলে? পিছত মই 1100 কিমান টকাৰ তেল ভৰাইছোঁ, 1140 টকাৰ তেতিয়া তেল ভৰাইছোঁ, আৰু লগতে আৰু 200 টকা, 1340 টকাৰ তেল ভৰাইলে। তাৰপিছতহে মোৰ কাঠা দেখুৱাইছে। আগত 1000, তাৰপিছত 1340 টকা। 2340 টকাৰ যেতিয়া তেল ভৰাইছোঁ তেতিয়াহে মোৰ কাটাটো দেখুৱাইছে। আগতে কিমান তেল আছিলে? আগতে মোৰ 10 লিটাৰমান তেল আছিলে। আপোনাৰ কিমান টকা বেছি গৈছে বুলি আপুনি ভাবে? মোৰ হিচাপত তেওঁলোকে মোৰ পৰা 600 পৰা 700 টকা বেছি লৈছে। সেইখিনি পইচা মই তেল পোৱা নাই।